চিঞৰি থকা মমতা বেনাৰ্জী এইবাৰ ঘোষণা কৰিছে যে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰে। আচৰিত কথাটো হ'ল কি সংবিধানৰ সেইসকল নেতা যিসকল নেতাই কালিলৈকে চিঞৰি আছিল যে সংবিধান তেওঁলোকে ৰক্ষা কৰিব, কিন্তু এতিয়া নিৰ্বাচনত পৰাজিত হোৱাৰ পিছতো মমতা বেনাৰ্জীয়ে ৰাজহুৱাভাৱে কৈছে যে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰে। 164 নং অনুচ্ছেদ অনুসৰি এজন মুখ্যমন্ত্ৰী তেতিয়ালৈকে তেওঁ মুখ্যমন্ত্ৰী হৈ থাকিব পাৰিব যেতিয়ালৈকে তেওঁ সংখ্যাগৰিষ্ঠতা প্ৰদৰ্শন কৰি থাকিব পাৰিব। যিহেতু পশ্চিমবংগ নিৰ্বাচনত মমতা বেনাৰ্জী পৰাজিত হৈছে, যিহেতু তেওঁ সংখ্যাগৰিষ্ঠ নহয়, গতিকে তেওঁ নৈতিক দায়িত্ব পালন কৰি তেওঁ পদত্যাগ কৰিব লাগিছিলে। কিন্তু আচৰিত কথাটো হ'ল কি তেওঁ পদত্যাগ নকৰোঁ বুলি ৰাজহুৱাভাৱে ঘোষণা কৰিছে। যে মমতা বেনাৰ্জীৰ দৰে এজন অভিজ্ঞ মুখ্যমন্ত্ৰী নিশ্চয় এইটো কথা স্পষ্টভাৱে জানে যে তেওঁ যদিও পদত্যাগ পত্ৰ নিদিয়ে তথাপি ৰাজ্যপালে তেওঁক বৰ্খাস্ত কৰিব পাৰে, আৰু অলৰেডি তেওঁক বৰ্খাস্ত কৰিছে। তাৰ পিছতো মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই ধৰণৰ মন্তব্য প্ৰদান কৰাৰ ৰহস্যটো কি? পাৰি যে যিহেতু জনসাধাৰণে মমতা বেনাৰ্জীক প্ৰত্যাখ্যান কৰিছে, গতিকে মমতা বেনাৰ্জীৰ তৃণমূলে পশ্চিমবংগত এক অশান্তকৰ পৰিৱেশৰ সৃষ্টি কৰাৰ কাৰণে উদ্বাউল হৈ আছে নেকি? এইটো কথা স্পষ্টভাৱে জানিব পাৰি যে তৃণমূলৰ চৰকাৰে অৰ্থাৎ মমতা বেনাৰ্জীয়ে পশ্চিমবংগত পৰাজিত হোৱাৰ পিছত আজিৰ তাৰিখত 356 অৰ্থাৎ ৰাষ্ট্ৰপতি শাসন বলবৎ হোৱাটো এক প্ৰকাৰ বিচাৰিছে। যিহেতু তেওঁ চৰকাৰ গঠন কৰিব নোৱাৰিলে, গতিকে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰি তাত পশ্চিমবংগত ৱেষ্ট বেংগলত 356 লাগু হোৱাটো কামনা কৰিছে। মমতা বেনাৰ্জীয়ে তেনেকুৱা বিচাৰিলেও কিন্তু বাস্তৱিক ক্ষেত্ৰত তেনেকুৱা হোৱাটো সম্ভৱপৰ নহয় যেন এক ধাৰণা কৰিব পাৰি, কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে অলৰেডি শুভেন্দু অধিকাৰীক তেওঁৰ মুখ্যমন্ত্ৰী পদৰ কাৰণে ঘোষণা কৰিছে, আৰু অহাকালি পশ্চিমবংগত ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।